নমস্কাৰ, এয়াৰ নিউজৰ সমুদয়সকলক স্বাগতম জনাইছো। আৰু এই মুহূৰ্তত আমি উপস্থিত আছো সাতবনিতো। আৰু যোৱাকালি প্ৰায় আনুমানিক 7 মান বজাত এক মৰ্মান্তিক ঘটনা হোৱা পৰিলক্ষিত হৈছে। জচিয়াদিত ইতিমধ্যে দেখা গৈছে যে এগৰাকী সাতবনিতোপৰ ছোৱালী প্ৰায় 2 বছৰ আগতে বিয়া হৈছিল আৰু সেই হোৱা পৰিলক্ষিত হৈছে। কি হৈছে আমি সম্পূৰ্ণ তথ্য আপোনালোকৰ মাজত আমি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম। পোনে পোনে দেখা পাইছে যে এই স্থানত বিভিন্ন গাঁৱৰ পৰা ঘটনাস্থলীত আহি উপস্থিত হৈছে। আৰু ইতিমধ্যে দেখা গৈছে অহাকালি প্ৰায় 7 মান বজাত ঘটনাস্থলীৰ পৰা আৰক্ষী বা আহি তেওঁলোকৰ যি ডেড বডি তেওঁলোকক লৈ ইতিমধ্যে পোষ্টমৰ্টম কৰিবলৈ লৈ গৈছে। আৰু কিহৰ কাৰণে তেওঁ মৰিছে আৰু সেই সম্পূৰ্ণ তথ্য আপোনালোকৰ মাজত আমি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম। ইয়া আচলতে মৰ্মান্তিক ঘটনা। ৰাজ্যত এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা হোৱা পৰিলক্ষিত হৈছে। মই ৰাতিপুৱাই শুনা পালো যে কালি সন্ধিয়া নেকি ছোৱালীটোক এনেকুৱা ঘৰত অত্যাচাৰিত কৰি হত্যা কৰা হৈছে বুলি শুনা পাইছো। আৰু শুনি মানে ইমান আধুনিক যুগত যে এনেকুৱা এটা ঘটনা ঘটিছে, ইমান লজ্জাজনক ঘটনা এটা ঘটিছে শুনি মই কি ক'ম, মানে ভাষাই নোহোৱা হৈ গৈছে। আজি আমাৰ সমাজ কিমান উন্নত হৈ গৈছে। আৰু ৰমেনা খাতুন এনেকুৱা ঘটনা শুনি বহুতেই দুখ লগা হৈছে। আৰু আমি বিচাৰিছো যে যিয়ে এনেকুৱা ঘটনা কৰিছে তাৰ যাতে উচিত এটা তদন্ত কৰি এটা শাস্তি দিয়ে, কঠোৰ শাস্তি যাতে হয়। এটা আমি কালকে 3-4 দিন ধরে বললাম আমার বোনের মানুষের তখন ভাত চাই খাইছে। ওই জায়গার মানুষে কইছে মা আব্বারে 3-4 দিন ধরে ভাত চাই খাইয়া আমার বোনের লাস্টে কালকে মাগরিবের সময় কয়েকবার ফোন আইছে, কয় কি যে ও মা মাগো আমার দেখ পারছাও, আমার দেখে যাও, আমার মাইরা হলাইতেছে, এরকম করে কইছে। কর পরে মা আব্বা যাইতে যাইতে দেয় যে মইরা গেছে গা, মাইরা হালাইছে এরকম করে। ছোট্ট একটা পোলাহান আছে, তারা পোলাহান দ্বারা মুখ গুলা চায় নিকে গো, আমার বোনদের একবারে জীবনে শেষতেছে গো। আমার বাপ দুঃখিয়া মানুষ, যৌতুক দিবার পারে না দেখে আমার বোনের একবারে জীবনে শেষতেছে গো। 2 বছর আগে বিয়ে হয়েছে। কি হয়েছিল আহনে মানে হত্যা করছে, জামাই। আৰু কি নাম জামাইৰ নাম তুমেজুদ্দিন। আৰু তাহাৰ বহিনী আছে লগত, তাহাৰ আমাৰ জীয়েকটোৰ হাহৰি আছে। হাহৰি মানুহটো আৰু বেছি বেয়া। ই সম্পত্তিৰ কাৰণে কেইদিন পিছে পঠায়, মাটি লৈ আহিবা নহলে কিন্তু আমাৰ ঘৰত ঠাই নাই। এনেকুৱা হুটা কথা কৈ ছোৱালীজনীক ঘৰৰ পৰা খেদে। ফোন কৰিছিল তাহাৰ জামাইটোৰ সৰু বহিনী ফোন কৰিছিল যে ৰমেনাৰ অৱস্থা ভয়া, আপোনালোকে আহক। পিছত কলো যে আপোনালোকৰ বউ, আপোনালোকৰ কি হৈছে নহৈছে আপোনালোকে চাওক, এতিয়া ৰাতি আমাৰ গাটো ভাল নহয়, আপোনালোকে চিকিৎসা কৰক। আৰু অলপ পিছত আৰু এটা ফোন আহিছে, মাৰ খৰ ধৰ কৰি আছে যে ও মা ও বাবা আমি এখন মৰাহেন হৈছো, এনেকুৱা আমাক মাৰি পেলাইছে। এনেকুৱা হুটাখান কথা শুনি পিছত আমি আমি আৰক্ষীৰ তাতে গেছো। আৰক্ষীৰ তাতে যাই আমি আৰক্ষীৰ সহায় লৈ আৰক্ষী আহনে লগত গৈছিল। লগত যাই তদন্ত কৰি আৰক্ষী আহনে তাহাৰ জামাইক আৰু জামাইৰ পিতাকক লৈ থানাত ৰাখছে। তুমেজুদ্দিন আৰু তাহাৰ বাপেকৰ নাম সানোয়ার হোসেন। ঘৰটো হল আপোনাৰ জচিহাটি। অপ্ৰীতিক ঘটনা হোৱা পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ ৰাজ্য চৰকাৰ বা প্ৰশাসনে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, ইয়া হ'ব লক্ষণীয়। যি দেখা গৈছে যে ৰাজ্যত এনেকুৱা ধৰণৰ চিপ লৈ হওক বা বিভিন্ন ধৰণৰ নাৰী নিৰ্যাতন কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত চৰকাৰখনে যাতে উচিত ব্যৱস্থা এখন কৰা হয় বুলি ইতিমধ্যে এই পৰিয়ালৰ লোক ইতিমধ্যে ব্যাখ্যা কৰা পৰিলক্ষিত হৈছে। আমি বাইদেউৰ সৈতে আৰু এটা কথা সুধিম। দেখা গৈছে যে ৰাজ্যত এনেকুৱা ধৰণৰ বোৱাৰী নিৰ্যাতন কৰা পৰিলক্ষিত হৈছে।
কি ক'ব চৰকাৰ বা প্ৰশাসনক কি আহ্বান জনাব? আমাৰতো এতিয়া যৌতুক প্ৰথাটো বন্ধ কৰাৰ কাৰণে চৰকাৰে কিমান কি পদক্ষেপ লৈছে, ঘৰুৱা নিৰ্যাতন যাতে বন্ধ হয় তাৰ কাৰণে কিমান পদক্ষেপ লৈছে, কিন্তু তাৰ পিছতো আমি কেইদিন পিছতে শুনা পাওঁ যে ঘৰুৱা নিৰ্যাতনৰ কাৰণে এনেকুৱা হত্যা কৰে। ইমান কি ক'ম আমরা, চৰকাৰৰ এইটো নীতি নিয়মৰে কিবা অভাৱ না কিহৰ কাৰণে হয় আমি নাজানো, হয়তো আমাৰে ভুল সেইকাৰণে হ'ব পাৰে, নহলে আমি যৌতুক দিও, বিয়াত যৌতুক দি বিয়া দিও তাৰ পিছতো হত্যা হ'ব লগা হয় আমি ছোৱালীসকল। কি কৰে কঠোৰ আৰু নীতি নিয়ম প্ৰণয়ন কৰে, তাৰ বাবে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছো যাতে আমি ছোৱালীসকলে এনেকুৱা আৰু হ'ব নালাগে, কাৰণ আৰু আমিও হ'ব পাৰো, যিহেতু এনেকুৱা হৈয়ে আছে, শুনা পায়ে আছো, গতিকে আমি ইয়াৰ এটা কঠোৰতম শাস্তি দাবী কৰিছো। প্ৰায় 2 বছৰ আগতে বিয়া হৈছিল, তেওঁৰ এখন কণমানি বাচ্চা এখন জন্ম লৈছে আৰু বাচ্চাটো ইতিমধ্যে দেখা গৈছে যে মাতৃহাৰা হোৱা পৰিলক্ষিত হৈছে। ইয়াত দেখা গৈছে যে ঘটনাস্থলীত যি মোৰ ঘৰত ইয়াতে ওচৰতে আবুচাদ আলী ঘৰৰ ওচৰতে, আৰু ছোৱালীটোৰ নাম হ'ল ৰমেনা খাতুন। তেওঁৰ মই ৰাতিপুৱাই শুনি পালো যে ছোৱালীটোক নাকি তেওঁলোকৰ জোঁৱায়েকৰ ঘৰতে হত্যা কৰা হৈছে বুলি, এনেকৈ নিৰ্যাতিত হৈ হত্যা কৰিছে শুনি মানে আমি ইয়াৰ এটা প্ৰতিবাদ চাওঁ যাতে তেওঁলোকে ভালকে এটা কঠোৰ শাস্তি হয় আৰু এনেকুৱা ঘটনা যাতে আগত আৰু শুনা নাপাওঁ। গতিকে আমি সকলোৱে ইয়াৰ এটা কঠোৰ শাস্তি দাবী কৰি আছো। আৰু আমাৰ ঘৰৰ ওচৰতে আৰু এনেকুৱা বহুত ঘটনাই ঘটি আছে, আৰু ইয়াত যদি শাস্তি নহয় তেনেহলে আমাৰ ওচৰতে আৰু এনেকুৱা নহয়, আৰু দেশত সকলো ঠাইতে এনেকুৱা ঘটনাৰো দেখা পোৱা যাব। গতিকে আমি সকলোৱে এইটো দাবী কৰো যাতে তেওঁলোকে দোষী যাতে কঠোৰ শাস্তি পায়। মুখ্যমন্ত্ৰীৰ ওচৰত আৰু আমাৰ থানাৰ আৰক্ষীৰ ওচৰত আমি এইটোৱে দাবী কৰো যাতে দোষীয়ে উপযুক্ত তদন্ত কৰি দোষীক যাতে উপযুক্ত শাস্তি প্ৰদান কৰে, আৰু কঠোৰ যাতে শাস্তি হয়, এইটো যাতে কোনো মানে শাস্তি নোহোৱাকে যাতে নাথাকে। কঠোৰ মুছলিম সম্প্ৰদায়ৰ লোক আৰু ইয়াতে দেখা গৈছে জাতিভেদ ইয়াতে কিন্তু দেখা হোৱা নাই। যিগৰাকী ছোৱালী তেওঁ আচলতে ধৰ্মীয় হিচাপত আমি যদি ক'বলৈ যাওঁ, তেওঁ আচলতে ধৰ্মীয় হিচাপত তেওঁ এগৰাকী হিন্দু আৰু বঙালী সম্প্ৰদায়ৰ লোক, কিন্তু আমি জাতিগতভাৱে যদি আমি চিন্তা কৰিবলৈ যাওঁ তেনেহলে দেখা গৈছে যে অনাগত দিনত কিন্তু চৰকাৰখনে তেনেকুৱা ধৰণৰ কোনো ভূমিকা লোৱা পৰিলক্ষিত হোৱা নাই। ইয়াত কোনো জাতিভেদৰ কোনো কথা নাই, মানুহ যেতিয়া মৃত্যু হয় তেতিয়া কিন্তু মানুহ কেতিয়া জাত পেটৰ কোনো ইয়াত কথা নাহে, কিন্তু পৰতুকে হওক বা আন কিবাই হওক, যি কাৰণে তেওঁক হত্যা কৰা হৈছে প্ৰশাসনে কিন্তু উচিত তদন্ত কৰি যাতে এই দুখীয়া পৰিয়ালক যাতে ন্যায় প্ৰদান কৰে, এই কথাখিনি আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে ব্যাখ্যা